মিৰ্জাত মহাবিদ্যালয়ৰ ছাত্ৰীৰ বাতৰনাট প্ৰদৰ্শন। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰীসকলে আজি মিৰ্জাত কৰোনা প্ৰতিৰোধ কৰোঁ আহক শীৰ্ষক এখনি বাতৰনাট প্ৰদৰ্শন কৰে। কৰোনাৰ ভয়াৱহতা আৰু ইয়াৰ পৰা বাচি থাকিবলৈ ল'ব লগা সাৱধানতা, মাস্ক চেনিটাইজাৰৰ ব্যৱহাৰ ইত্যাদি সম্পৰ্কে এই নাটকখনিৰ জৰিয়তে ৰাইজক সজাগ কৰি তুলিবলৈ চেষ্টা কৰে। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, মিৰ্জা চক আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সন্মুখত এই নাটখনি প্ৰদৰ্শন কৰা হয়। আমাৰ গাত সোমাব নোৱাৰে আৰু অতি কমেও 20 ছেকেণ্ডৰ মূৰত হাত ধুব লাগে। গতিকে হাত ধুওক আৰু সুস্থ থাকক। সামাজিক দূৰত্ব কিয় মানি চলনা? সামাজিক দূৰত্ব কি? যাতে এজনৰ বেমাৰ আন এজনৰ গাত বিয়পিব নোৱাৰে তাৰ বাবে সামাজিক দূৰত্ব মানি চলক আৰু হেণ্ডশেক দিয়াৰ সলনি নমস্কাৰ দিবলৈ শিকক আৰু আনকো শিকক। কোভিড প্ৰিভেনশ্যনৰ ওপৰত এইটো ৰিজনত কৰা গৈছে কজ এতিয়া লকডাউন খোলাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে মানুহবোৰে প্ৰিকশ্যন মেইনটেইন নকৰে। তো সেইটো কাৰণে এইটো ষ্ট্ৰিক্টলি মই ভাবোঁ বহুত দৰকাৰ আছিলে মানুহক এটা পাব্লিক এৱাৰনেছ দিয়া। ঠিক আছে, সেইটোৱে। থেংক ইউ। ছোৱালী মহাবিদ্যালয়ৰ পৰা এইটো বাতৰ নাটটো আমি আয়োজন কৰিছিলোঁ এটা মানুহক মেছেজ দিবৰ কাৰণে, কাৰণ মানুহে এই কৰোনা মহামাৰীটো বহুত সাধাৰণ ৰোগ হিচাপে লৈছে, একদম বেছি ডাঙৰকৈ লোৱা নাই আৰু মানুহে সামাজিক দূৰত্ব, হাত চেনিটাইজ নকৰা আৰু মাস্ক বহুতে পৰিধান কৰা নাই, পিন্ধা নাই, আৰু সেইটোক দেখাবৰ বাবে আমি এই নাটখনৰ আয়োজন কৰিছিলোঁ। আৰু এই নাটখন আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰে লগ লাগি আমি এইখনৰ অনুষ্ঠিত কৰিছোঁ। ক'ত কৰা হ'ল এই নাটখন আমাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত মিৰ্জাৰ চক আৰু ইয়াৰ দক্ষিণ কামৰূপ কলেজৰ সন্মুখত কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, জনতা আসাম নিউজ 24/7। আজিয়েই আহক আপোনালোকে গ্ল'বেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আপোনালোকৰ বাবে অতি কম মূল্যত গ্ল'বেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ। আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আমাৰ স্থান হ'ল গোবৰ্ধন, কামৰূপ, অসম। পিন 781141। আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253। গ্ল'বেল ফাৰ্নিচাৰ, উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।